हेलो एभ्रिवान आशा करूँ আপোনালোক সবেই ভালে আছে আৰু ময়ো ভালে আছোঁ। সো বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক দেখুৱাম মই কেনেকুৱা ৰুমত থাকোঁ, মোৰ ৰুমটো কেনেকুৱা আৰু কেইজন থাকোঁ। তো মই মোৰ ৰুমটো আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক, মই আপোনালোকক মোৰ ৰুমটো দেখুৱাই আছোঁ। তো ফ্ৰেণ্ডছ, মই আপোনালোকক দেখুৱাই আছোঁ মোৰ ৰুমটো মই দেখুৱাই আছোঁ। এইটো যিটো আপোনালোকে দেখিছে, এইটো ইয়াত এজন থাকে আৰু ইয়াত দুটা গাৰু দেখা পাইছে, ইয়াত থাকে দুজন। আৰু এইটো হৈছে মোৰ বিচনা, আপোনালোকে চাইছে মই ইয়াত থাকোঁ। এইটো মোৰ বিচনা হয়, আপোনালোকে চাব পাৰিছে এইটো মোৰ বিচনা। আৰু ইপিনে এজন থাকে হাৰুণ, মোৰ ভতিজা হয় হাৰুণ, ইয়াত হাৰুণ থাকে। আৰু আপোনালোকে দেখা পাইছে ইয়াত টাং এটা আছে আৰু ইলেক্ট্ৰিচিটিৰ বোৰ্ড এটা আছে, মই দেখুৱাই আছোঁ। ইয়াত আমি মোবাইল চাৰ্জ কৰোঁ, দেখা পাইছে চাৰ্জাৰ লগোৱা আছে। আৰু জেব্ৰনিক কোম্পানীৰ বক্স এটা আছে, মাজে সময়ে কেতিয়াবা মনটো বেয়া লাগিলে আমি গান চান শুনো এই বক্সটোত। আৰু মই ধুনীয়াকৈ গোটেই ৰুমটো আপোনালোকক মই দেখুৱাই আছোঁ। কাপোৰ চাপোৰ মানে যেনে তেনে আঁৰি থৈছোঁ, আৰু নিজৰ ঘৰ নহয়তো, বহিৰাজ্যত কাম কৰি আছোঁ, ইমান আৰু ষ্টেণ্ডাৰ্ড হৈ থাকিব নোৱাৰোঁ, 12 ঘণ্টা ডিউটি কৰিব লাগে। এয়া ফেনটো চাওক কি ধুনীয়াকৈ ঘূৰি আছে, ইমান লাহে লাহে ঘূৰি আছে মানে বতাহ গাত নালাগে, কি ক'ম আৰু। দেখুৱাই আছোঁ আপোনালোকক মোৰ ৰুমটো। আমি 6জনমান মানুহ এইটো ৰুমত থাকোঁ। আৰু ইপিনে এটা পানীৰ টেপ এটা আছে, পানী চানী মাজে সময়ে খাব লাগে। এয়া পানী আনি থৈছোঁ, আপোনালোকে চাইছে পানীৰ টেপটো। আৰু এইফালে আছে আপোনালোকৰ এটা ঘড়ী আছে, ঘড়ীটোৰ ছেকেণ্ডৰ যিটো কাটা, সেই কাটাটো কিন্তু নাই। এতিয়া আপোনালোকে চাই আছে 1:10 হোৱা অৱস্থা। আৰু ইফালে চাইছে মিটাৰ এটা আছে। মানে ইমান ধুনীয়া ৰুম নহয়, মানে আমি যিটো ৰুমত থাকোঁ এইটো একদম মানে 3 নম্বৰ ফ্ল'ৰত থাকোঁ। আপোনাৰ তলত যিটো ৰুম আছে ফাৰ্ষ্ট ফ্ল'ৰত আছে আমাৰ যিটো ৰেষ্টুৰেণ্টখন আছে, ফাৰ্ষ্ট ফ্ল'ৰত আমাৰ ৰেষ্টুৰেণ্টখন আছে। আৰু 2 নম্বৰ ফ্ল'ৰত AC হল আছে, ফেমিলি AC হল আছে। আৰু 3 নম্বৰ যিটো ফ্ল'ৰ আছে সেইটো হৈছে আমাৰ ৰুম, আমি 3 নম্বৰ ফ্ল'ৰত থাকোঁ। আৰু একেবাৰে ওপৰত কি আছে মই আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক, মই দেখুৱাই আছোঁ। ওপৰৰ ৰুমত ওপৰত কি আছে মই আপোনালোকক দেখুৱাই আছোঁ, মই আপোনালোকক ধুনীয়াকৈ দেখুৱাই আছোঁ। আৰু এইটো হৈছে একদম ওপৰৰ ফালে, আমি ওপৰত মানে গা চা ধুওঁ, বাথৰুম চাথৰুম টয়লেট চব ইয়াতে আছে। ইয়াত অকণমান ঠাই আছে, মই আপোনালোকক দেখুৱাই আছোঁ। মানে মানুহৰ ঘৰত যেনেকৈ বেলকনি থাকে, তো আমাৰ ইয়াততো বেলকনি চেলকনি নাই। মানে আমি কেতিয়াবা ৰাতি বা ৰাতিপুৱা ইয়াত আপোনালোকে চুকটো যে দেখা পাইছে, এই চুকটোত আমি কেতিয়াবা মানে আহি বহোঁ। ইয়াত বহিলে অকণমান ঠাণ্ডা লাগে, মানে ওপৰৰ পৰা বতাহ চতাহ আহে যে। মই দেখুৱাই আছোঁ ইয়াত বেয়া বস্তু টিভি চিভি, ভঙা ফেন, গ্লাছ টাছ চব মানে ইয়াতে ৰাখে। ইয়াত আমি কেতিয়া মানে অকণমান বহিবলৈ আহোঁ আৰু ৰাতি, মই আপোনালোকক দেখুৱাই আছোঁ। আৰু ওপৰৰ পৰা চব দেখুৱাই আছোঁ। এছা আমাৰ যিটো কোম্পানী আছে HMR লোগোটো ধুনীয়াকৈ দেখুৱাই দি আছোঁ আপোনালোকক। আৰু ইফালে চাওক ধুনীয়াকৈ আৰু এটা ৰেষ্টুৰেণ্ট হৈ আছে, মই দেখুৱাই আছোঁ HM হোটেল মহম্মদ বুলি। এইটো মানে এতিয়ালৈকে আৰম্ভ হোৱা নাই, শুনিছোঁ জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা বোলে আৰম্ভ হ'ব। তো নেক্সট মই যদি পাৰোঁ এইটো অকণমান মই ভিডিঅ' বনাই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। মই চব দেখুৱাই আছোঁ এয়া ওপৰৰ পৰা, চাইছেনে আপোনালোকে। আৰু ওপৰত আৰু 2টা ৰুম আছে, মানে কি ক'ম এয়া চাওক কি বেয়াকৈ পিকাই থৈ দিছে। আমাৰ অসমত গুৱাহাটী ফ্লাইঅভাৰ মানুহে থুকাকৈ পেলাই পিকাই থৈ দিয়ে, আৰু ইয়াতনো কি কৰিব। চাইছেনে আপোনালোকে কি অৱস্থা, চব গুটকা
শিকৰ খাই এইবিলাক মানে পিক পেলাই থৈ দিছে। মই দেখুৱাইছোঁ এইটো এটা ৰুম আছে, এইটো ৰুমতো আপোনালোকৰ কমেও 6-7জনমান মানুহ থাকে। এইটো জেনেৰেটৰ মই দেখুৱাইছোঁ। আৰু ইপিনে আছে আমাৰ মানে বাথৰুমটো, য'ত আমি মানে গা ধুওঁ। চাই আছে একেলগতে কমেও 4-5জনমান মানুহে গা ধুব পাৰোঁ। আৰু এইটো এটা আছে হেৰি তলত কিটচেনৰ ইয়াত ধোৱাবিলাক ওলাই আনে যে, মটৰ এটা ফিটিং আছে ভিতৰত, দেখুৱাই আছোঁ আপোনালোকক। ইফালে আছে 2টা বাথৰুম। কণ্ডিশ্যন মানে বেয়া, কি ক'ম, বিদেশটো বিদেশেই, আপোনালোকে গম পায়। চ' এইখিনি দেখুৱালোঁ। আৰু মই দেখুৱাবলৈ চেষ্টা কৰি আছোঁ, ইয়াৰ কাপোৰবিলাক আৰি থৈছে মানুহৰ। আৰু এইটো ৰুমৰ পৰা অকণমান আপোনালোকক দেখুৱাই আছোঁ। ইয়াৰ চাওক, কণীবিলাক আমাৰ ৰেষ্টুৰেণ্টতে দি আছে, কণী, চিলিণ্ডাৰ। তো দেখুৱালোঁ আপোনালোকক, মই কাম কৰা ঠাইখন কেনেকুৱা হয় আপোনালোকক দেখুৱালোঁ। মানে বিদেশটো বিদেশেই, বিদেশটো আৰু ঘৰৰ নিচিনা কেতিয়াও নহয়। নিজৰ মা দেউতা নাই, ভাই ভণ্টি নাই, কোনো নাই যে কোনে চাফা কৰি ৰাখিব। আৰু বন্ধু বান্ধৱীসকল, এইটোৱে হৈছে সেইটো ৰুম, য'ত নেকি মই বহি ভিডিঅ' চিডিঅ' বনাওঁ, এডিট কৰোঁ। মই আপোনালোকক দেখুৱাইছোঁ। এইটো মানে AC হল হয়। ৰাতিপুৱা প্ৰায় 9 বজাত 8 বজাত মই বিচনাৰ পৰা উঠি আহি এইটো ৰুমত মই ভিডিঅ' বনাওঁ। মই আপোনালোকক দেখুৱাই আছোঁ। চাইছে, এইটো AC হল হয়। এইটো ৰুমত বহি মই ভিডিঅ' বনাওঁ। মই দেখুৱাই আছোঁ আপোনালোকক গোটেই ৰুমটো। মই যে ভিডিঅ' এডিট চিডিট কৰোঁ, এইটো ৰুমতে বহি কৰোঁ। আপোনালোকে চাইছে, এইটো ৰুমত বহি মই ভিডিঅ' বনাওঁ। এই টেবুলটো যে চাইছে, এই টেবুলত এইটো থৈ মই আগতে ভিডিঅ' বনাইছিলোঁ। তো বন্ধুসকল, আপোনালোকক দেখুৱালোঁ, মই কাম কৰা ঠাইখন দেখুৱালোঁ। আৰু এইখনেই হৈছে মই কাম কৰা ৰেষ্টুৰেণ্ট। এইটো নান AC হ'ল, এইটোত AC নাই। আৰু ওপৰত যিটো আছে মই সেইটোতো অকণমান আগতে আপোনালোকক দেখুৱালোঁ। আৰু এইটো AC হ'ল, আপোনালোকক দেখুৱাই দিলোঁ। ওপৰত AC হলত 5টা ৰুম আছে, 5টা AC হল আছে। এইটো মই আপোনালোকক দেখুৱাই দিলোঁ, অলপ যেনে তেনে দেখুৱাই দিলোঁ আৰু। চ' বন্ধু বান্ধৱীসকল, ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। মই থকা ঠাইখন আপোনালোকক দেখুৱালোঁ, মোৰ ৰুমটো দেখুৱালোঁ, আৰু মোৰ লগত কোন কোন থাকে আপোনালোকৰ আগত ক'লোঁ। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আজি মানে মোক ছুটি দি দিলে, সেইকাৰণে আপোনালোকক দেখুৱাব পাৰিলোঁ, এনেইতো ছুটি নিদিয়ে। মানে এতিয়া বৰ্তমান ৰেষ্টুৰেণ্টত মানে চেল কম আছে, মানে বেচা কিনা প্ৰায় নাই বুলি ক'ব পাৰোঁ। সেইকাৰণে আজি মোক ছুটি দি দিলে। ভাবিলোঁ জিৰণিও লওঁ আৰু আপোনালোকক ভিডিঅ' এটাত পঠিয়াই দিওঁ, আৰু মই থকা ৰুমটো আপোনালোকক দেখুৱাওঁ। সেইবুলি ভিডিঅ'টো আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ।